বহুত বেয়া ৰাস্তাৰ কাষতে এটা ভয়ংকৰ এক্সিডেণ্ট ড্ৰাইভাৰজন বাচি গ'ল হে গাইজ ওয়েলকাম আজি মোৰ পুনৰ এটা নতুন ব্লগ লৈ বহুত দিন বনোৱা নাই সো আজি বিশেষ এটা জেগালৈ গৈ আছো আপোনালোকক দেখাবলৈ গৈ আছো ব্লগ বহুত দিন ঘূৰাও নাই আজি ঘূৰিবলৈ আহিলো একচুৱেলি ডিউটিৰ মাজতে অকমান সময় উলিয়াই বহুত দিমাগ পুৰা টেনশ্যনত আছিলোঁ আই থিংক অকণমান ক্ল'জ আছে আৰু টেনশ্যনবিলাক আৰু নতুন যোনটো পেজ খোলা কথা কৈ আছিলোঁ আপোনালোকলৈ বহুত সোনকালে আগবঢ়াই আছোঁ পুনৰ কৈ আছোঁ আপোনালোকক দেখাম সকলোৱে ছাবস্ক্ৰাইব ফ'ল' কৰি ল'ব ভিডিঅ'বিলাকৰ পৰা অৰ্থাৎ ফটো থাকিব তাত ভিডিঅ' থাকিব আপোনালোকে যোনবিলাক পাব আৰু সকলোৱে মৰম দিব আশীৰ্বাদ কৰিব বলক এটা ভিডিঅ'টো মই চালে যাওঁ ভিডিঅ'টো যিসকল লোকে চাই আছে তেখেতসকলে কমেণ্ট কৰি জনাব ভিডিঅ'টো সম্পূৰ্ণ নোচোৱাৰ আগত কমেণ্ট কৰিব যে কোন ঠাইৰ এই ভিডিঅ'টো বনোৱা হৈছে যিসকলে ক'ব পাৰিব মই তেখেতসকলক কমেণ্টৰ ৰিপ্লাই ডেফিনেটলি দিবলৈ চেষ্টা কৰিম কিন্তু সম্পূৰ্ণ নোচোৱাকৈ কমেণ্ট কৰিব সম্পূৰ্ণ চাই ল'লে ভিডিঅ'টো বিশেষ ভাল নালাগিব আৰু এনেদৰে গৈ থাকোঁতে ৰাস্তাৰ কাষত এটা এক্সিডেণ্ট দেখি পালোঁ মানুহকেইজন বাচি গ'ল লাকিলি আৰু গাড়ীখন সম্পূৰ্ণৰূপে পাল্টি খাই গ'ল এটা সুন্দৰ পৰিৱেশ ভিউজটো সকলে ভিউজ অৰ্থাৎ জেগাডোখৰ দেখুৱাইছোঁ বহুত সুন্দৰ জেগা আছে আপোনালোকো আহিব ফুৰিবলৈ আৰু বিশেষকৈ এতিয়াতো ডিচেম্বৰ চলি আছে তো পাৰ্টিবিলাকতো পূৰা চলি আছে আহিব আপোনালোক সকলোৱে পথাৰ চক গৈ পালোঁগৈ এয়া টিকেট য'ত কাটিব লগা হয় আপোনালোকে কমেণ্টত জনাওক আৰু এয়া হৈ গ'ল দিচাংমুখ যিসকল শিৱসাগৰৰ লোকসকল আছে যিসকলে চাই আছে অৰ্থাৎ বা যিসকলে জানে তেখেতসকলে কমেণ্টৰ জৰিয়তে জনাব যে এতিয়া দিচাংমুখৰ পৰিৱেশ কি হৈ আছে মইতো গৈ চালোঁগৈ আৰু যিসকলে যোৱা নাই তেখেতসকলে যাব বুলি আশা ৰাখিলোঁ এটা সুন্দৰ পৰিৱেশ হৈ আছে বহুত পিকনিক প্লেচ সকলোৱে জানেই সকলোৱে বহুত ভাল পাব গৈ যাব আপোনালোক সকলোৱে আৰু এনেদৰে গৈ পাই দিচাংমুখৰ যি বাঁহৰ দলং উঠিলোঁ ৱেলকাম টু দিচাংমুখ বলক পিকনিক বনভোজ বহুত চলি আছে দেখাবলৈ গৈ আছোঁ আমি অকণমান খামগৈ বলক ভিউজটো চাওকচোন আপোনালোকে ইমান সুন্দৰ এটা পৰিৱেশ যিসকলে ফটো মাৰি ৰীল বনাই ভাল পায় তেখেতসকলে বিশেষকৈ গৈ বেছি ভাল পাব আৰু এয়া দিচাংমুখৰ কিছু দৃশ্যাংশ আপোনালোকলৈ আগবঢ়ালোঁ চাৰিওকাষে মানুহৰ পিকনিকৰ যি পাৰ্টি সকলোখিনি দেখাব নোৱাৰিলোঁ যিমানখিনি পাৰিলোঁ আপোনালোকলৈ আগবঢ়াইছোঁ ওচৰতে বজাৰো বহে আপোনালোকে গ'লে চব্জি আনিবলৈ পাৰিব আৰু বেলেগ কিবাকিবি ঢেৰ কিবাকিবি ওলাই পাৰিব আনিবলৈ এয়া হৈ গ'ল আয়ুষ এয়া বনাবলৈ আৰম্ভ কৰি দিয়া হৈছিলে পুৰা মাংস চিকেন গাহৰি সকলোবিলাক কোনে কোনে গাহৰি খাই ভাল পায় কমেণ্টত জনাব এটা সুন্দৰ পৰিৱেশ চাৰিওকাষে পিকনিকৰ পাৰ্টি চ' দেখাই আছোঁ বাকী ভিডিঅ'বিলাক বহুত মানুহ আছে আপোনালোকৰ ভিডিঅ'ত গম পাই থাকিব চাই থাকক ভিডিঅ'টো অকলশৰীয়া প্ৰাণী তো ছিংগল লাইফ বিন্দাছ অকলে অকলে ঘূৰিব লাগিব ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ আশা কৰোঁ সকলোৱে লাইক ছাবস্ক্ৰাইব ফ'ল' কৰি ল'ব আহিবলগীয়া ভিডিঅ'ৰ বাবে সকলোৱে মৰম দিব থেংক ইউ